নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ আজি পুৱাৰে পৰা আৰম্ভ হৈছে মিজোৰামৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া তিনিখন ৰাজ্যৰ পাছত এইবাৰ মিজোৰামতো শোচনীয় অৱস্থা কংগ্ৰেছৰ মিজোৰামত নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল জেডপিএম দলৰ হাতত ধূলিসাৎ হৈ পৰিল সাহসীয় এমএনএফৰ লগতে কংগ্ৰেছ আৰু বিজেপি আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী জৰামথাংগাইও পৰাজয় বৰণ কৰিছে সকলো দলক ধূলিসাৎ কৰি চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে জেডপিএম দল মিজোৰামত নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল জেডপিএমৰ জয় জয়কাৰ সাহসীয় এমএনএফক ধূলিসাৎ কৰি 27খন আসনত অগ্ৰগতি জেডপিএম দলৰ এমএনএফে মাত্ৰ 10খন আসনত অগ্ৰগতি লাভ কৰি আছে আৰু তিনিখন ৰাজ্যৰ পাছত এইবাৰ মিজোৰামত ধূলিসাৎ কংগ্ৰেছ কেৱল মাত্ৰ এখন আসনত অগ্ৰগতি লাভ কৰি আছে কংগ্ৰেছ দলে আৰু বিজেপিয়ে এই পৰ্যন্ত দুখন আসনত অগ্ৰগতি লাভ কৰি আছে মিজোৰামৰ মুখ্যমন্ত্ৰী জৰামথাংগাই পৰাজয় বৰণ কৰিছে জেডপিএমৰ উপসভাপতিৰ হাতত ধৰা খাই জৰামথাংগা প্ৰায় 700 ভোটৰ ব্যৱধানত পৰাস্ত হল মিজোৰামৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী জৰামথাংগা আৰু 40খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা কংগ্ৰেছ প্ৰাৰ্থীৰ শোচনীয় অৱস্থা কংগ্ৰেছৰ সভাপতি লাল চাৱাটা পিছ পৰিল 4ৰ্থ স্থানত আৰু মিজোৰামত এই মুহূৰ্তত নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল জেডপিএমৰ জয় জয়কাৰ পৰৱৰ্তী খবৰ সাৱধান পুনৰ ভয়ংকৰ গতিত আহি আছে সাগৰীয় ঘূৰ্ণীবতাহ মিচাং প্ৰতি ঘণ্টাত 80 কিলোমিটাৰ বেগেৰে ধ্বংসলীলা চলাব এই ঘূৰ্ণীবতাহ মিচাঙে আৰু এই ভয়ংকৰ ঘূৰ্ণীবতাহ মিচাঙক লৈ এইবাৰ দেশবাসীক সতৰ্ক কৰি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মিচাঙৰ পৰা দেশবাসী সাৱধানে থাকিব লাগিব এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ ভয়ংকৰ ঘূৰ্ণীবতাহ মিচাঙক লৈ দেশবাসীক সতৰ্ক কৰি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মিচাঙৰ পৰা সাৱধানে থাকিব লাগিব দেশবাসী পশ্চিমবংগকে ধৰি কেইবাটাও প্ৰান্তত মিচাঙে ল'ব ভয়ংকৰ ৰূপ প্ৰতি ঘণ্টাত 80 কিলোমিটাৰ বেগেৰে মিচাঙে চলাব ধ্বংসলীলা আৰু ইতিমধ্যে চেন্নাই তামিলনাডুত বতৰে লৈছে কাল ৰূপ ৰাজ্য চৰকাৰসমূহৰ লগত সম্পৰ্কত আছে কেন্দ্ৰীয় চৰকাৰ তামিলনাডু পুডুচেৰী অন্ধ্ৰপ্ৰদেশত মিচাঙে ল'ব পাৰে ভয়াৱহ ৰূপ আৰু বিজেপিৰ সকলো কাৰ্যকৰ্তাকে তৎপৰ হৈ থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ পৰৱৰ্তী খবৰ ইজৰাইল পেলেষ্টাইনৰ যুদ্ধৰ মাজতে এইবাৰ সাগৰৰ মাজত থকা আমেৰিকাৰ দুখনকৈ যুদ্ধ জাহাজৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলোৱা হৈছে আৰু আমেৰিকাৰ যুদ্ধ জাহাজত আক্ৰমণ চলোৱাৰ দাবী কৰিছে পেণ্টাগনে লাল সাগৰৰ মাজত থকা আমেৰিকাৰ জাহাজৰ ওপৰত এইবাৰ ভয়ংকৰ আক্ৰমণ চলোৱা হৈছে আমেৰিকাৰ যুদ্ধ জাহাজৰ ওপৰত ড্ৰোনেৰে আক্ৰমণ চলোৱা হৈছে লাল সাগৰত থকা আমেৰিকাৰ কেইবাখনো বাণিজ্যিক জাহাজতো আক্ৰমণ চলোৱা হৈছে এই ভয়ংকৰ আক্ৰমণৰ তথ্য দিছে পেণ্টাগনে আমেৰিকাৰ ওপৰত আক্ৰমণ কৰা বুলি হুটি বিদ্ৰোহীৰ দাবী আৰু 5 ঘণ্টা ধৰি আমেৰিকাৰ যুদ্ধ জাহাজত চলিল এই আক্ৰমণ বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালোক এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ৰাজ্য কঁপাই যোৱা এপিএছচি কেলেংকাৰীক লৈ ডাঙৰ খবৰ এইবাৰ এছআইটিয়ে গ্ৰেপ্তাৰ কৰিলে এডিচিপি সুকন্যা দাসক এডিচিপি সুকন্যা দাসে ভুৱা উত্তৰ বহিৰে এপিএছচিত উত্তীৰ্ণ হৈছিল এপিএছচি কেলেংকাৰীত পুনৰ গ্ৰেপ্তাৰ হ'ল এজন সোমবাৰে এছআইটিয়ে গ্ৰেপ্তাৰ কৰিলে এডিচিপি সুকন্যা দাসক আজি এছআইটিৰ সন্মুখত হাজিৰ হৈছিল সুকন্যা দাস এপিএছচিত বক্ৰপথৰে চাকৰি লোৱাৰ অভিযোগ সুকন্যা দাসৰ বিৰুদ্ধে 6খন বহীৰ সলনি বিষয়াগৰাকীৰ আছে 4খন বহী 2খন উত্তৰ বহী ভুৱা এপিএছ বিষয়াগৰাকীৰ উল্লেখযোগ্য যে এপিএছচি কেলেংকাৰীত কেইবাগৰাকী বিষয়াৰ নাম সাঙুৰ খাইছে কেইদিনমান পূৰ্বে গ্ৰেপ্তাৰ হৈছিল ৰাকেশ দাস নামৰ এগৰাকী এছিএছ বিষয়া বক্ৰপথৰে চাকৰি লোৱাৰ অভিযোগ
এছিয়াছ বিষয়াগৰাকীৰ বিৰুদ্ধে। আনে লিখা উত্তৰ বহিৰা চাকৰিত উত্তীৰ্ণ হৈছিল ৰাকেশ দাস আৰু ৰাকেশ দাসৰ পিতৃৰ সৈতে ৰাকেশ পালৰ ঘনিষ্ঠতাৰ বাবেই ৰাজপত্ৰিত বিষয়া হৈছিল ৰাকেশ দাস। FSLৰ ৰিপৰ্টত পোহৰলৈ আহিছিল এই বিস্ফোৰক তথ্য। পৰৱৰ্তী খবৰ, আজিৰে পৰা আৰম্ভ হ'ল সংসদৰ শীতকালীন অধিৱেশন। 22 ডিচেম্বৰলৈকে চলিব এই অধিৱেশন আৰু এই অধিৱেশনত 18খন বিল অনাৰ পৰিকল্পনা চৰকাৰৰ। 19 দিনীয়া এই অধিৱেশনত বহিব 15খন বৈঠক। পৰৱৰ্তী খবৰ, ভাৰতীয় বায়ুসেনাৰ বিমান পুনৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু এই ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হৈছে দুগৰাকীকৈ বায়ুসেনাৰ পাইলটৰ। তেলেংগানাত বায়ুসেনাৰ এয়াৰক্ৰাফ্ট বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু এই ভয়ংকৰ দুৰ্ঘটনাত নিহত হৈছে বায়ুসেনাৰ দুগৰাকীকৈ পাইলট। হায়দৰাবাদৰ বায়ুসেনাৰ একাডেমীৰ পৰা প্ৰশিক্ষণৰ বাবে উৰা মাৰিছিল এই বিমানখনে আৰু পুৱাৰ ভাগত দুৰ্ঘটনাত পতিত হয় এই বায়ুসেনাৰ বিমানখন। দুৰ্ঘটনাগ্ৰস্ত বিমানখনত আছিল দুজনেই পাইলট আৰু মিনিটৰ ভিতৰতে জ্বলি শেষ হয় এই দুৰ্ঘটনাগ্ৰস্ত বিমানখন। উল্লেখযোগ্য যে বিগত 8 মাহত ভাৰতীয় বায়ুসেনাত এয়া তৃতীয়টো বিমান দুৰ্ঘটনা। পৰৱৰ্তী খবৰ, মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ জয়ৰ আঁৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ নীতিৰে গৈ বিজয়ৰ হাঁহি মাৰিলে বিজেপিয়ে। মধ্যপ্ৰদেশত বিজেপিৰ জয়ৰ আঁৰত হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ নীতিৰে গৈ বিজয়ৰ হাঁহি মাৰিলে বিজেপিয়ে। মধ্যপ্ৰদেশত এইবাৰ চলিল হিমন্ত বিশ্ব শৰ্মাৰ মেজিক। হিমন্ত বিশ্ব শৰ্মাৰ অৰুণোদয় আঁচনি গ্ৰহণ কৰিছিল মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতেই আয়াজ বিষয়া সমীৰ সিনহাক প্ৰেৰণ কৰা হৈছিল ভূপাললৈ। সমীৰ সিনহাই মধ্যপ্ৰদেশ চৰকাৰক বুজাইছিল অৰুণোদয় আঁচনিৰ বিতং তথ্য। অসমৰ বিষয়াৰ সৈতে এই সন্দৰ্ভত আলোচনাত মিলিত হয় মধ্যপ্ৰদেশৰ বিষয়া আৰু আলোচনাৰ পাছত অৰুণোদয় আঁচনিৰ আৰ্হিত লাডলি বেহেনা আঁচনি গ্ৰহণ কৰে মধ্যপ্ৰদেশ চৰকাৰে আৰু এই আঁচনিয়ে সামৰি লয় মধ্যপ্ৰদেশৰ প্ৰায় 2 কোটিৰো অধিক মহিলাক। মধ্যপ্ৰদেশৰ মহিলাই এতিয়া চৰকাৰী কৰ্মচাৰী দৰমহাৰ দৰে পায় লাডলি বেহেনাৰ ধন। মধ্যপ্ৰদেশত জয়ৰ আঁৰত লাডলি বেহেনা আঁচনি বুলি এতিয়া দাবী কৰিছে ৰাজনৈতিক বিশেষজ্ঞই আৰু বিজয়ৰ পাছত পুনৰ লাডলি বেহেনা আঁচনিক লৈ ডাঙৰ ঘোষণা শিৱৰাজ সিং চৌহানৰ। লাডলি বেহেনা আঁচনিক এতিয়া লাখপতি বেহেনালৈ ৰূপান্তৰ কৰিব মধ্যপ্ৰদেশ চৰকাৰে।